নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ এয়া হাতত আছে এয়া পদিনা আপোনালোকে বস্তাত কেনেদৰে ৰোপণ কৰিব আৰু বস্তাত ৰোপণ কৰি এই পদিনা আপোনালোকে কেনেকৈ গোটেই বছৰ ধৰি খাব পাৰিব তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকক মই বিতংকৈ জনাই আছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে ভিডিঅ'টো চাই আছে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো আৰু পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক আপোনালোকক মই দেখাওঁ। তো এয়া আপোনালোকে চাব পাৰে, মই এয়া পদিনাৰ ধুনীয়াকৈ গজালি ওলোৱা গাঁঠি লৈছোঁ। পদিনা আপোনালোকে ৰুলে মনত ৰাখিব যে আপোনাৰ এই প্ৰত্যেকটো গাঁঠিৰ পৰা এয়া চাওক পদিনাৰ শিপা ওলাই, এই শিপা থকা পদিনাৰ এই এটা ডাল এটা ল'ব, লৈ আপোনালোকে ৰোপণ কৰিব লাগিব। তো এয়া ৰোপণ কৰাৰ আগতে আমাৰ এয়া চাব পাৰে, আমি বস্তাটো ধুনীয়াকৈ এনেকৈ গোলাকাৰ আকৃতিত কৰি লৈছোঁ আৰু ইয়াক বস্তাটো এনেদৰে গোলাকাৰ আকৃতি কেনেদৰে কৰিব লাগে তাৰ বিষয়ে ভিডিঅ' দিয়াই আছে আৰু বিতংকৈ ভিডিঅ' দিব লগা নাই, আগৰ ভিডিঅ'বোৰত আপোনালোকে দেখিছে। তো এয়া আমাৰ যিকোনো খেতি কৰিবলৈ বা যিকোনো পুলি ৰুবলৈ আমি মাটি প্ৰস্তুত কৰি থৈ দিওঁ। এয়া আমাৰ মাটি প্ৰস্তুত হৈ আছে, এয়া আপোনালোকে চাব পাৰে, ছাইও দিয়া আছে ইয়াত ধুনীয়াকৈ, এই মাটিখিনিত গোবৰ মিক্স কৰা আছে। তথাপিও আমাৰ ৰোপণ কৰাৰ আগে আগে কিছুমান বস্তু আমাৰ মাটিত দিব লাগিব, উপাদান। তো মাটিত গোবৰত বিভিন্ন ধৰণৰ আমাৰ কিছুমান ভাইৰাছ, আমাৰ ভেঁকুৰ এনেকুৱা ধৰণৰ বস্তু থাকে, এইবিলাক যাতে নোহোৱা হয় তাৰ বাবে আমি মাটিখিনিত এটা তৰপ আমাৰ ইয়াত চূণ, বেছি দিব নালাগে, অলপ দিলে হ'ব, অলপ চূণ এনেদৰে দি দিব লাগিব। তাৰপিছত চূণ অলপ দি আমি ইয়াক ধুনীয়াকৈ এনেদৰে খুচৰি ল'ব লাগিব। ভেঁকুৰ ভাইৰাছ আমাৰ উদ্ভিদক আক্ৰমণ কৰিব পৰা আমাৰ বেয়া বস্তুবোৰ এই চূণে মাটিৰ পৰা নোহোৱা কৰিব আৰু যাৰ ফলত আমাৰ উদ্ভিদডাল বা পুলিডাল ভাল হ'ব। তো এনেদৰে আমাৰ চূণৰ এটা তৰপ ধুনীয়াকৈ দি ল'লোঁ। তাৰপিছত এয়া আপোনালোকে চাব পাৰে, এয়া কল, আমাৰ কল এনেদৰে কলৰ আমাৰ এটা সৰু কলৰ ডাল এটা এনেদৰে কাটি ৰাখি থৈছোঁ। এয়া আপোনালোকে মাটিত ধুনীয়াকৈ মিহলি কৰি দিব পাৰিব। আৰু আমাৰ কল আমাৰ পটেছিয়ামৰ ভাণ্ডাৰ, কলে মাটিক বা উদ্ভিদডালক পটেছিয়াম যোগান ধৰে। সেয়েহে আপোনালোকে কলৰ বাকলি, কলৰ পাত, কলৰ ডাল সকলো নাইবা গোটেই কলডালো আপোনালোকে কাটি আপোনালোকৰ উদ্ভিদত ভাল হোৱাৰ বাবে, উদ্ভিদডাল ভাল হোৱাৰ বাবে দিব পাৰে। তো এয়া আপোনালোকে চাব পাৰে ধুনীয়াকৈ আমি ইয়াত কলগছৰ ডাল এনেদৰে মাটিখিনিৰ লগত মিহলি কৰি দিছোঁ। এই মাটিখিনি ফৰফৰীয়া কৰি ৰাখিব আৰু উদ্ভিদডালক পটেছিয়ামো যোগান ধৰিব। তাৰপিছত এয়া আমাৰ আছে গোবৰ, চাওক আপোনালোকে শুকান গোবৰ ব্যৱহাৰ কৰিব, কেঁচা গোবৰ ব্যৱহাৰ নকৰিব। এয়া চাওক গোবৰত ধুনীয়াকৈ সেই আমাৰ কেঁচুও আছে, কেঁচু আমাৰ খেতিয়কৰ বন্ধু বুলি কোৱা হয়, আপোনালোকে জানে। এয়া গোবৰ এটা তৰপ দি ল'ব, গোবৰত ধুনীয়াকৈ কেঁচু আছে, যিহেতু বাৰিষাৰ বতৰ শুকান গোবৰ হোৱাটো জৰুৰী, কেঁচা গোবৰ হ'লে মৰি যাব পাৰে। এয়া শুকান গোবৰৰ এটা তৰপ দিব। তাৰপিছত এয়া আমাৰ চাব পাৰে আপোনালোকে কেঁচুসাৰ, ইয়াৰ ওপৰত ধুনীয়াকৈ কেঁচুসাৰ দিব। এয়া চাওক কেঁচু আছে, কেঁচুসাৰত আপোনালোকে চাব পাৰে এটা কেঁচুসাৰৰ এনেদৰে তৰপ দি ল'ব। আৰু আমাৰ এনেদৰে লতাজাতীয় উদ্ভিদত আপোনালোকে মনত ৰাখিব যে পানী জমা হ'ব নালাগিব, আৰু যাতে পানী আমাৰ ইয়াত জমা নহয় তাৰ বাবে আমি অলপ বালিচহীয়া মাটি অলপ ইয়াৰ ওপৰত দিছোঁ, আমাৰ জেকনিটো নোহোৱা হোৱাৰ বাবে। অলপ আপোনালোকে জেকনিটো নোহোৱা হোৱাৰ বাবে অলপ বালিচহীয়া মাটি দিব পাৰে। মই মাটি বস্তাটোত বেছিকৈ লৈছোঁ, আপোনালোকে ইমান মাটি নল'লেও হ'ব, যিহেতু ইয়াৰ শিপা বহুত বেছি তললৈ নাযায়। অলপ এইটো বস্তাটো এইখিনি মানত কাটি ল'লেও হ'ব। এয়া অলপ বালিচহীয়া মাটি দিছোঁ। এতিয়া আমি আপোনালোক দেখুৱাম কেনেদৰে আমি ইয়াত ৰোপণ কৰিম আৰু গোটেই বছৰ আমাৰ বস্তাটো ধুনীয়াকৈ ভৰি থাকিব আমাৰ পদিনাৰে, আপোনালোক দেখাই আছোঁ। তো এয়া আমাৰ পদিনা আপোনালোক দেখাইছোঁৱেই, ডালৰ এই এনেদৰে শিপা ওলোৱা ডাল এটা ল'ব,
লৈ ইয়াক ধুনীয়াকৈ আপোনালোকে এনেদৰে অলপ কৰি লৈ যাতে শিপাবোৰ তলত মাটিত ৰৈ যায় এনেদৰে মাটি অলপ ওপৰত দি দিব। বেছি একো কৰিবলগীয়া নাই, জাষ্ট সাৰ পানীখিনি ভালদৰে দি যাতে পানী জমা নহয় সেইখিনি আপোনালোকে মনত ৰাখিলেই হ'ল। ডালটো ধুনীয়াকৈ এনেদৰে শিপাবোৰ অলপ মাটিৰে দি দিব। তাৰপিছত এয়া গোবৰ ওপৰত ধুনীয়াকৈ গোবৰ দি দিব। গোবৰ হ'ল আমাৰ উৎকৃষ্ট সাৰ। যিকোনো জৈৱিক পদ্ধতিত খেতি কৰিলে গোবৰ আমাক লাগিবই। গোবৰ আৰু কেঁচু সাৰ এই দুটা আমাৰ অতি উৎকৃষ্ট সাৰ, আপোনালোকে জানে। ধুনীয়াকৈ ইয়াক আমি গোবৰ মাটিৰে শিপাবোৰ এনেদৰে ঢাকি দিলোঁ। আৰু ইয়াত কেঁচু আছে, আমাৰ গোবৰতো আছে, আমাৰ ইয়াত এই কেঁচু সাৰখিনিতো আছে কেঁচু। তো সেয়েহে কেঁচুবোৰেও ধুনীয়াকৈ সাৰৰ ব্যৱস্থা কৰি দিব। এয়া কেঁচু দি দিলোঁ, চাওক ধুনীয়াকৈ। এই কেঁচুবোৰেও ধুনীয়াকৈ সাৰৰ কাৰণে কাম কৰিব। ইয়াত ধুনীয়াকৈ ৰুই দিলোঁ। তাৰপিছত আমি অলপমান পানী দিব লাগিব, যিহেতু বাৰিষাৰ বতৰ, বেছি পানী নিদিলেও হয়। তথাপিও যিহেতু আমি ৰোপণ কৰিছোঁ সেয়েহে অলপ অলপ পানী দি থাকিব। আৰু যদি ৰ'দ বতৰ হয় তেতিয়াহ'লে 3 দিনৰ মূৰে মূৰে ইয়াত পানী আপোনালোকে স্প্ৰে কৰি থাকিব পাৰে। এটা স্প্ৰে মেচিন আনিব আৰু ধুনীয়াকৈ পানী স্প্ৰে কৰি থাকিব। ধুনীয়াকৈ আপোনালোকৰ 60-70 দিনমানত ধুনীয়াকৈ বস্তাটো ফুল হৈ যাব আৰু আপোনালোকে গোটেই বছৰ আপোনালোকে পদিনা খাই থাকিব পাৰিব। এনেকুৱাকৈ যদি আপোনালোকে 5-6টা বস্তাত পদিনা এনেদৰে ৰোপণ কৰি লয় আৰু যদি ধুনীয়াকৈ ঘৰৰ আপোনালোকে বাৰান্দা নাইবা ঘৰৰ ছাইডত ধুনীয়াকৈ ৰাখি দিয়ে, আপোনালোকে নিজেও পদিনা খাব পাৰিব আৰু কাষৰ মানুহবিলাকৰ তাত আপোনালোকে অলপ চলপ বিক্ৰীও কৰিব পাৰিব। আৰু ধুনীয়া এটা পদিনাই গন্ধ আমাৰ যিটো স্মেল, ধুনীয়া স্মেল আপোনালোকে জানে, সেই স্মেলৰো কাম কৰিব। তো আৰু আপোনালোকক কেনেকুৱা ধৰণৰ খেতি ৰিলেটেড ভিডিঅ' লাগে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় এটা কমেণ্ট কৰিব। তো যিসকলে আমাৰ পেজটো আৰু চেনেলটো এতিয়ালৈ ফ'ল' আৰু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই আমাৰ পেজ আৰু চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। তো ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰি দিলে আমাৰ ভিডিঅ' বনাবলৈ প্ৰেৰণা জাগে। সেয়েহে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো আমাৰ খেতি ৰিলেটেড যিবিলাক আমাৰ কণ্টেণ্ট মানুহবোৰে ভাল পায়, আপোনালোকৰ বন্ধু বান্ধৱীবোৰে ভাল পায়, তেওঁলোকক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। তো আজিলৈ আহোঁ, ধন্যবাদ, জয় আই অসম।